তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ নদী পাৰত, মানে সিপাৰে গৈছিলোঁ, ইপাৰে হ'লোঁ এইবাৰ। এতিয়া ঘৰত যাম আৰু যাৱাৰ আগতে অলপ কিবা কিবি চব্জি লৈ যাওঁ। এনে হাত কি না কি আৰু নদীত চাই চাওক, নদীত পানী বৈ আছে। নদীত ভৰি হাত ধুওঁ, তাৰপিছত ঘৰত যাওঁ। ঘৰত যাই আৰু বৰশী বাব লাগিব। অলপ চব্জি তোলোঁ ইয়াতে, এনে হাত কি না কি। আমাৰ গোটেই নদীটোৰ পানী এইটো লিকৈ দিনে যায়, সৰু সৰু লিকৈ দিনে গোটেই নদীটোৰ পানী যায় আমাৰ। পানী কি ইয়াত ধুনীয়া, চাওক ভৰি হাত ধুওঁ ইয়াত। জাগা কিন্তু বঢ়িয়া, গাও ধুব মজা। গাও ধুই মজা লাগব ইয়াত। মই কাপোৰ অনা নাই, কাপোৰ অনা হ'লে গাও ধুলো হয়, গাও ধুই দেখুৱালোঁ হয় আপোনালোকক। যাৱাৰ আগতে ফ্ৰেণ্ডছ, এইডাল গাছ দেখিলোঁ মই। এইডাল গাছৰ গুটি বোলে খায়, কিন্তু একদিনো খাই পোৱা নাই। কেনেকুৱা পাব লাগে এইটো খাই বুলি জানো। ধুনীয়া ধুনীয়া গুটি লাগি আছে, ওপৰত পকি পকি আছে, ইমান ধুনীয়াকৈ লাগি আছে। ইয়াক একদিন খাই চাব লাগিব কেনেকুৱা লাগে। তলতো পৰি আছে এইবিলাক, এই জহাই চহাই পিনে গোটেই গাছডালৰ তলতে। ফ্ৰেণ্ডছ, চব্জি দেখিলোঁ ইয়াত ঢেকীয়া আছে, এইবিলাক ঢেকীয়া। ইয়াৰ পৰা অলপ ঢেকীয়া ছিঙি লওঁ আৰু। এই ধুনীয়া ধুনীয়া ঢেকীয়া আছে। এনে যাৱাত কি এইবিলাকে লৈ যাওঁ আৰু। আপোনালোকক দেখুৱাই আছোঁ পিছত, আগতে তুলি লওঁ। ফ্ৰেণ্ডছ, এইখিনি পাই গ'লোঁ ঢেকীয়া, হৈ যাব মোৰ কাৰণে, ওলাব। এনে হাতীখিনি লৈ গ'লোঁ আৰু। এতিয়া ঘৰত যাওঁ, ঘৰত যাই আৰু বৰশী বাম, তাৰপিছত দেখাই আছোঁ আপোনালোকক বৰশী বোৱা। ইহঁতে দুটাও বোলে বৰষা ৰাইডাৰ, এই বেয়া ৰাস্তাত ৰাইডাৰ উল্টিব, দুনিয়াৰ পেয়া গৈছে। চাওঁ ওচৰত কেনেকেনো যায়। ইমান বেয়া ৰাস্তাত তাহাঁতে ইমান কল লৈ গৈছে, সাতটা কল লৈ গৈছে তাহাঁতে গাড়ীত উঠাই, দুজন মানুহ। এই মৰিল এতে। ৰাইডাৰ উল্টা পালিচ পাই গৈছে। তো ফ্ৰেণ্ডছ, মই এতিয়া আহিছোঁ বৰশী মাৰবা। এই বৰশী লৈছোঁ ইয়াত, শামুক ইয়াত আৰু চৰুটোত মাছ ল'ম। চাই থাকক আপোনালোকে, বৰশী মাৰি এতিয়া। এই ইয়াত মাৰিম এতিয়া। শামুকটো কাটি লওঁ ৰ, এইটো শামুকটো আধাৰ বনাব লাগিব তাৰমানে। এনেকৈ সিয়াই দিলোঁ, মন্ত্ৰ মাৰি দিছোঁ। এতিয়া বৰশী মাৰোঁ। ये देखो फ्रेंड्स, पहला शिकार मिल गया। ओ भाई की डांगर रे। ये देखो, नहीं बहुत डांगर ना, गरई माছ। এইটো এবাৰ খুলি লওঁ, খুলি আৰু এক ছেকেণ্ড। খাইছে ফ্ৰেণ্ড, খাইছে। এইটো চাওক, বাপৰে বহুত ডাঙৰ দেখোন। কি যে হ'ব, এইটো খাইছে ন, নাকৰ ফুটাই দিওঁ মই যাব। দে আৰু খাইছে যদি আৰু লওঁ দে আৰু। দুটা হৈ গ'ল, কাম নাই, সৰু সৰু মাছ। এইফালে মাৰিব লাগিব। এই
তিনিটা হ'ল ফ্ৰেণ্ডছ, এইটো গৰৈ মাছ এইটো। ইমান টান না। তিনিটা হৈ গ'ল, 7টামান পালি হ'ব ফ্ৰেণ্ডছ, 7টা পালি ঘৰত যাম আৰু। আধাৰখিনি খাই গৈছিলা আৰু লগাই ল'লোঁ এইটো। চাওঁ আৰু কেইটা পাওঁ, পাই থাকিলেতো ভালেই হ'ল। এতিয়া কেমেৰাটো অন ৰাখেন, তেতিয়া নাখায়েই মাছত। কেমেৰাটো অফ কৰিলেহে খায় মাছকেইটাও। ইয়াত নাখায় আৰু মাছ ফ্ৰেণ্ডছ, বেলেগ এটা জেগাত যাওঁ, তাত মাৰোঁ খাই ৰ বস্তুখিনি যাওঁ, তাতে যাওঁ, তাতে ভিডিঅ' নকৰোঁ, কেইটামান ডাইৰেক্ট দুখ মাৰোঁ। আপোনালোকে চাই থাকক শেষলৈকে। ফ্ৰেণ্ডছ মাছ মৰা হৈ গ'ল, বুঢ়ী থৈ দিলোঁ, কেইটা বাৰু দুখাইছোঁ আপোনালোকক মাছ। এই চাওক, হৈ যাব, আমি পাই গ'লোঁ, আমাৰ ৰোষ্টটো হৈ গৈছে। এই কেইটামান ডাঙৰ আছে, কেইটামান সৰু আছে, আৰু বহুত কেইটা পৰিল পানীত, উঠাবই নোৱাৰিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।